এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে লগতে মই ভালে আছোঁ বাৰু আৰু এতিয়া ৰাতিপুৱা খোৱাৰ পৰা উঠি মুখ হাত আৰু এতিয়া আইছোঁ পুৱাৰ নাস্তা বনাবলৈ আৰু আজি পুৱাৰ নাস্তা বনাম চুজিৰ হালৱা আৰু মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু মোৰ চুজিখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল এতিয়া ইয়াত দিছোঁ পানী লগতে কি ডিম সেইখিনি আপোনালোকে চাই যাব মোৰ চুজিৰ হালৱা প্ৰায় ৰেডি হৈ গ'ল আৰু কেনেকুৱা হৈছে কমেণ্টত জনাবচোন মোৰ চুজিৰ হালৱা প্ৰায় ৰেডি হৈ গ'ল আৰু এনেদৰে চুজিৰ হালৱা বনালে কোনে কোনে ভাল পায় কমেণ্টত জনাব আৰু ইয়াত দেখিছেনে মোৰ চুজিৰ হালৱা ৰেডি হৈ গ'ল আৰু আজি মই দুপৰীয়া একো বনোৱা নাছিলোঁ সেইটো কাৰণে দুপৰীয়া ভিডিঅ' ৰেকৰ্ড নকৰিলোঁ বাৰু আৰু এতিয়া আব্বা আৰু মাছ আনিলে মাছ আৰু এতিয়া মই মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম লৈ কিহেৰে বনাওঁ কেনেকৈ বনাওঁ আপোনালোকে চাই যাব আৰু মই দেখুৱাই গৈ থাকিম কৰি লোৱা হৈ গ'ল আৰু মই মাছ 4 পিচ ফ্ৰাই নকৰাকৈ থৈ দিছিলোঁ আৰু লগতে এতিয়া মই এইখিনি সজাই বনাম আৰু আপোনালোকে মই কেনেকৈনো সজাই বনাওঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব সজাই মেলি লোৱা হৈ গ'ল এতিয়া ফ্লেমত দি দিছোঁ আৰু সজাই বনালে বহুকেইবাৰ পানী দিব লাগে সেইকাৰণে অকণকৈ পানী দি আছোঁ আৰু গেছটো ফ্লেমত দি থৈছোঁ আৰু সিমান লাৰিব নালাগে নহ'লে বহি যাব সেইটো কাৰণে মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল আৰু এনেকৈ বনালে অকণমান টাইম লাগে বাৰু কিন্তু বহুত টেষ্টি লাগে আৰু আপোনালোকেও খাই চাব আৰু মই আজি এটা নতুন ৰেচিপি দিম আৰু সেইটো হৈছে ভোলৰ লগত কি দিম আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু মই এতিয়া নকওঁ বাৰু আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব আৰু আপোনালোকে চাই যাব
এতিয়া ইয়াত আৰু এয়া মোৰ ফুলৰ তৰকাৰীখন ৰেডি হৈ গ'ল আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিলে মোৰো অকণমান হ'লেও ভাল লাগে আৰু লগতে আজিলৈ বাই বাই।